বলক আজি আপোনালোকক উত্তৰ লখিমপুৰত থকা গান্ধী পাৰ্কখন এবাৰ সম্পূৰ্ণকৈ দেখুৱাওঁ। এইফালে পিছে মোৰ লগত যাব আমাৰ চুমিবা আৰু চুনুবা। ইহঁতৰে পিছে প্লেন আছিলে, ইহঁতৰ লগতে ময়ো আহিলোঁ। এইফালে বাটটো দেখিছেনে কেনেকুৱা হৈ আছে, আৰু তাৰ পাছতে আমি টিকেট কাটি পেলাই ভিতৰলৈ সোমালোঁ। আৰু ভিতৰলৈ সোমোৱাৰ পাছতে এই ধৰণে আমি কিবা কিবি দেখিবলৈ পালোঁ, মানে কিবা কিবি বুলিয়ে কৈছোঁ দিয়ক, ইমান যিহেতু আমি নাজানিছিলোঁ। ইয়াৰ মাজতে পিছে আপোনালোকক এটা কাহিনী ক'ব ওলাইছোঁ। যেতিয়া আমাৰ দেউতাই PWD অফিচত চাকৰি কৰি আছিলে, তেতিয়া কি কৰিছিলে জানেনে, আমাৰ তিনিজনী বাই ভনী বন্দী কৰি থৈ গৈছিলে। ইয়াত বন্দী কেলৈ কৰিছিলে জানেনে, তেতিয়া দিনত যিহেতু গৰম বন্ধ আছিলে, সেইবাবে কিনো কৰিম আৰু ঘৰতে বৰিংহে হৈ থাকোঁ, সেইবাবে আমি তিনিজনী বাই ভনী ইয়াত খেলি আছিলোঁ। এটা পিছে চিক্ৰেটিং কথা আছে, তেতিয়া ৰেগুলাৰ কাষ্টমাৰ আছিলোঁ নহয়, সেইবাবে আমাক একদম ধুনীয়াকৈ চিনি পাই গৈছিলে মানুহকেইজনে। এইফালে এই দলংখন পিছে আমি তেতিয়া শৰাইঘাট দলং বুলিয়ে জানো দেই। আজি পিছে 2-3 বছৰ আগৰ কথা, কিন্তু এটা কথা দেখিলে মন বহুত বেয়া লাগে, কিয় জানেনে, তেতিয়া দিনত যিবোৰ বস্তু আছিলে এতিয়া তাতকৈও বেছি হেভি কৰিলে। এইফালে ধুনীয়াকৈ ফুলনি বাগিচাখন আমি উপভোগ কৰিলোঁ। তাৰপাছতে ট্ৰেইনখন চালোঁ, কি ধুনীয়া ধুনীয়া ট্ৰেইন একেবাৰে, আৰু এয়া চাওকচোন বহুত নতুন কৰিলে, আমি এইবোৰ বস্তু খেলিবলৈ নাপালোঁ, একেবাৰে বেয়া লাগি গ'ল। কাৰণটো কি জানেনে, ইয়াত যিবোৰ বস্তু আছে সেইবোৰ 4 পৰা 5 বছৰ, 5 পৰা 6 বছৰ, এই ধৰণে আৰু 12 বছৰলৈকে খেলিব পাৰি, কিন্তু এইটোতো নহ'ব মোৰ, আৰু মই একেবাৰে মানুহজনী দীঘলেই যিহেতু, সেইবাবে কিনো খেলিব দিব ন। এইফালে ধুনীয়াকৈ টিকলু মানেটোক বাই বাই দি মই একেবাৰে চুপ খোৱাত লাগিলোঁ, মানে পাঞ্জাৱ হোটেল আহিছোঁ, এইখন হোটেলত মই এইবোৰ বস্তু নাখামনে। এই ধুনীয়াকৈ আমি চাওমিন প্লেট লৈ পেলাই ধুনীয়াকৈ খালোঁ। তাৰ পাছতে আমি আহি পালোঁ এখন হোটেলৰ পাছতে মাছ লৈ আমি আহিলোঁ ঘৰ।